নমস্কাৰ। এইকেইটা দিন মই ভিডিঅ' একেবাৰে বনোৱা নাই আৰু বনাবলৈ মনো যোৱা নাছিল। কেৱল কান্দিছোঁ আৰু ভিডিঅ'বোৰ চাইছোঁ, তেনেদৰে পাৰ হ'ল। তথাপি ভাবিছোঁ আজি এটা তেখেতৰ ওপৰতে ভিডিঅ' বনাম, সেয়েহে আজি তেওঁৰ ওপৰতে এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। কি ক'ম, ক'বলৈ ভাষাই নাই। সকলোৰে বুকু উদং কৰি তেওঁ গ'লগৈ। তেওঁ কৈছিলে অসমখন মোৰ ঘৰ আৰু অসমৰ থকা প্ৰত্যেকগৰাকী মাতৃ তেওঁৰ মাতৃ। সঁচাকৈ সেইখিনি কথা আমাৰ অসমত থকা প্ৰত্যেকজন অসমীয়া মাতৃয়ে সেইখিনি কৰি দেখুৱাইছে। প্ৰত্যেকজন অসমীয়া মাতৃৰ আই মাতৃৰ এজন সুসন্তান হেৰুৱাৰ নিচিনাকৈ আপোনাৰ দুখত দুখী হৈ পৰিছে। প্ৰত্যেকজন মাতৃয়ে কান্দিছে, প্ৰত্যেকজন মাতৃৰে যেন বুকু উদং হৈ গৈছে তেনেকুৱা লাগিছে। আমি অসমীয়াসকলে সকলোৰে বুকু উদং কৰি তেওঁ গুচি গ'লগৈ। আগৰ গানবোৰ, আগতে কৰা তেওঁৰ ভিডিঅ'বোৰ এতিয়া চাব নোৱাৰোঁ, কাৰণ তেওঁক দেখিলে বুকুখন ফাটি চিৰাচিৰ হৈ যায়। তেওঁ কৰা ধেমেলীয়া ৰসিক কথাবোৰ শুনিলে চকুৰে চকু পানী ওলাই যায়। তেওঁ কাক আপোন কৰিব পৰা নাছিলে। এজন ঠেলাৱালা, এজন ৰিক্সাৱালা, এজন পাগলীৰ লগতো তেওঁ কথা পাতিছিলে। এনেকুৱা এজন মহান ব্যক্তি আমি আৰু দ্বিতীয়বাৰ ঘূৰাই পামনে? কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিজৰ মনত উদয় হোৱা প্ৰশ্নটো ক'বলৈ ভয় কৰে। জানোচা তেওঁক কোনোবাই বেয়া পাব, কোনোবাই তেওঁক বেয়া পাব। মানে মুখা পিন্ধা ভদ্ৰলোক হৈ থাকে, মানে সমাজৰ আগত প্ৰকাশ কৰি নিদিয়ে। কিন্তু আমাৰ জুবিনদা তেনেকুৱা বিধৰ নাছিলে। তেওঁৰ মনত উদয় হোৱা প্ৰশ্নটো তেওঁ কোনো দ্বিধা বোধ নৰখাকৈ মানুহৰ আগত কৈ দিছিলে। বেয়া পালে পাব, ভাল পালে পাব। তেওঁৰ মনত এনেকুৱা নাছিলে যে মই ভদ্ৰতাৰ মুখাখন আৱৰণ দি মই মানুহৰ আগত কথা কম। তেওঁৰ সেনেকুৱা ভাৱ একেবাৰেই নাছিলে। তেওঁ যি ক'ব বিচাৰে দ্বিধা বোধ নকৰাকৈ মানুহৰ আগত কৈ দিছিলে। সেইকাৰণে হয়তো মানুহৰ ইমান আপোন, ইমান অন্তৰৰ নিৰ্ভীত কোণলৈকে তেওঁ সোমাই যাব পাৰিছিলে। তেওঁৰ কথা কোৱাৰ ষ্টাইল, তেওঁৰ গান গোৱাৰ ধৰণ, তেওঁৰ চকুৰ চাৱনি, তেওঁ কৰা খুহুতীয়া কথাবোৰ সদায়ে আমাৰ মনত পৰিব আৰু সেইবোৰে হয়তো আমাক গোটেই জীৱনলৈ কন্দুৱাই থাকিব। সেইবোৰ চাই চাই আমি গোটেই জীৱন কান্দিয়েই থাকিব লাগিব। এনেকুৱা এজন ব্যক্তি হয়তো আৰু পৃথিৱীত আমি কেতিয়াও নাপাম। বহু বছৰলৈকে হয়তো আৰু কেতিয়াও নাপাম। এনেকুৱাকৈ জনসমুদ্ৰ হোৱা মানুহৰ বন্যা বোৱা, তেখেতৰ মৃত্যুত শ্ৰদ্ধাৰ্ঘ্য প্ৰদান কৰিবলৈ ইমূৰৰ পৰা সিমূৰলৈ এনেদৰে আহিছে, সেয়া হয়তো মই দ্বিতীয়বাৰ আৰু ক'বলৈ নালাগে। প্ৰত্যেকজন মানুহেই হয়তো এয়া দেখিছে। গছক ভাল পোৱা, জীৱ জন্তুক ভাল পোৱা, প্ৰকৃতিখনক ভাল পোৱা মানুহজন আমাৰ পৰা হেৰাই গ'ল। কিন্তু কাৰ ভুলৰ বাবে হেৰাই গ'ল? কাৰ কাৰণে আমি এটুকুৰা হীৰাক আজি হেৰুৱাব লগা হৈ গ'ল? আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আঁতৰি যাবলৈ বয়স হৈছিলেনে? এজন শিয়ালে কৈছে, মই লৈ গৈ পাপ কৰা নাই। সঁচা কথা, তই লৈ যাই পাপ কৰা নাই, কিন্তু লৈ গৈ মানুহজনৰ যে যত্ন লোৱা নাছিলি, এজন বেমাৰী মানুহ বুলি জনাৰ পিছতো তেওঁৰ খোৱা শোৱা থকাৰ সুস্বাস্থ্যৰ প্ৰদান কৰা নাছিলি, সেয়াহে তোৰ পাপ।
আৰু যেনেদৰে নিছিলি তেনেদৰে ঘূৰাই দিব নোৱাৰিলি, সেয়া কি তোৰ পাপ নহয়? মৃত্যুৰ একেলগে লৈ যোৱা মানুহজন মৃত্যু হোৱাৰ পিছতো সেই নৰ্থ ইষ্ট ফেষ্টিভেল নে কিখন পাতিলি, তাত তোৰ অকণমানো বেয়া নালাগিল? লগত লৈ যোৱা মানুহজনৰ মৃত্যু হৈছে, তোৰ কি অকণমানো অন্তৰ আত্মাই কান্দি নুঠিলে? হেজাৰ হেজাৰ লাখ লাখ মানুহে কান্দিছে, তোৰ কি এটুপ চকুৰ পানীৰ অভাৱ হ'ল? তোৰ চকুৰে এটোপাও চকুৰ পানী নোলালে? ইমান কঠোৰ তোৰ অন্তৰখন, কেনেকৈ সম্ভৱ? ইমান নিষ্ঠুৰ হ'ব কেনেকৈ পাৰে মানুহ? তুমিওতো মানুহেই হয়। তেওঁ কৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সঁচাকৈ তেওঁৰ মৃত্যুত কোনো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ওলাই আহিছিলে। য'ত কান্দনৰ ৰোল উঠিছিলে, য'ত কোনো বয়স নাই, বুঢ়াৰ পৰা ডেকালৈকে, শিশুৰ পৰা মাতৃ, আইতা, ককা, আইতালৈকে কান্দিছিলে, শিশু এটাইও হিয়া ঢাকুৰি কান্দিছিলে, তেনে সময়ত তহঁতৰ কি অকণমানো দুখ নাছিলে? সঁচাকৈ মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে? কৰ্মলৈ ভয় কৰ, কৰ্মাই কেতিয়াও কাকো সোধাই নেৰে। ধৈৰ্য ধৰক, সময়ৰ ফল সময়ত দিব। আজিলৈ এৰিছোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব।